সকলোৰে বাবে গৃহ হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীৰ এক সপোন আৰু তেখেতৰ এই প্ৰচেষ্টাক পৰিপূৰক হিচাপে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমপৰ্যায়ৰ অৰ্থ সাহায্য প্ৰদানেৰে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিব লৈছে 2023-24 বৰ্ষত মই এই আঁচনিৰ অধীনত 1 লাখ পৰিয়ালক সামৰি লোৱা হ'ব আৰু ইয়াৰ বাবে মই 800 কোটি টকাৰ আবণ্টন দিছোঁ ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো প্ৰথম স্থান লাভ কৰি নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকললৈ টেবলেট প্ৰদান কৰা হ'ব আৰু এই টেবলেটসমূহত শৈক্ষিক বিষয়বস্তু যোগানেৰে কেন্দ্ৰীয় এজেন্সি আৰু পৰামৰ্শদাতাৰ সৈতে যুক্ত কৰা হ'ব আইন প্ৰণয়নৰ জৰিয়তে শিৱসাগৰ মহাবিদ্যালয় কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় বঙাইগাঁও মহাবিদ্যালয় যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় উত্তৰ লখিমপুৰ মহাবিদ্যালয় সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়কৈ বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰা হ'ব অসমৰ মহান মুক্তিযুঁজাৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ চিনস্বৰূপে আৰু উত্তৰ অসমত উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় নামেৰে এখন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব অসম দৰ্শন আঁচনিৰ অধীনত আমি 8000টা নতুন নামঘৰ সামৰি ল'বলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আমি অধিক সংখ্যক পৰ্যটকৰ আগমন তথা সমূহীয়া উৎসৱ উদযাপন কৰা ধৰ্মীয় প্ৰতিষ্ঠানসমূহক 2.5 লাখ টকাকৈ অনুদান প্ৰদান কৰা হ'ব অসম দৰ্শন আঁচনিৰ অধীনত প্ৰাচীন ধৰ্মীয় অনুষ্ঠান 100 বছৰতকৈ অধিক পুৰণি নামঘৰ মন্দিৰ মছজিদ গিৰ্জা গুৰুদ্বাৰৰ প্ৰতিটোলৈকে 15 লাখ টকাকৈ প্ৰদান কৰা হ'ব এই আঁচনিৰ বাবে মই 108 কোটি টকাৰ আবণ্টন দিছোঁ আৰু ইয়াৰ পূৰ্বে 130খন এনে ধৰণৰ 100 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখ টকাকৈ পুঁজি আগবঢ়োৱা হৈছিল প্ৰতিখন গাঁৱৰ সত্তাক উজ্জীৱিত কৰাৰ লগতে গাঁওবাসীৰ মাজত একাত্মতাবোধ সৃষ্টি কৰাৰ লগতে প্ৰতিখন গাঁৱত গাঁও প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে হ'ব আৰু ইয়াৰ বাবে আমি প্ৰতিখন গাঁৱলৈ এককালীনভাৱে প্ৰথম পৰ্যায়ত 5000 টকাকৈ উদগনিমূলক পুঁজি আমি আগবঢ়াইছোঁ গুৱাহাটীৰ ঋণ দুৰ্যোগ বাস্তৱায়িত কৰিবৰ কাৰণে আমি যথেষ্টখিনি কষ্ট কৰি আছোঁ এই প্ৰকল্পত খানাপাৰাৰ পৰা নাৰেংগীলৈ বাইহাটা চাৰিআলি দুমুনি চকী কুৰুৱাৰ মাজেৰে 91 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ'ব য'ত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নাৰেংগীৰ সৈতে উত্তৰ পাৰৰ কুৰুৱা সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন 6 লেনযুক্ত দলঙো অন্তৰ্ভুক্ত কৰা হ'ব ডিব্ৰুগড় কাছাৰ তেজপুৰ আৰু যোৰহাট চহৰৰ মাজমজিয়াত অৱস্থিত জিলা কাৰাগাৰসমূহ স্থানান্তৰ কৰা হ'ব যাতে ৰাইজৰ বাবে উদ্যানৰ আৰ্হিত নগৰীয়া মুকলি স্থানৰ সৃষ্টি কৰিব পৰা যায় প্ৰতিজন বেতনভোগী কৰ্মচাৰীৰে এটা নিজা ঘৰ আৰু এখন বাহনৰ সপোন দেখে এই প্ৰয়োজনীয়তাক স্বীকৃতি দি আমি আপোন ঘৰ আঁচনি আৰম্ভণি কৰিছিলোঁ এতিয়ালৈকে মুঠ 4,984 কোটি টকা ঋণ বন্দোবস্তেৰে 36,159 গৰাকী কৰ্মচাৰী ইয়াৰ দ্বাৰা উপকৃত হৈছে গৃহ নিৰ্মাণ ঋণৰ সুদ শিতানত অনুদানৰ বাবে আমি 384 কোটি টকা ব্যয় কৰিছোঁ অহা বছৰো আমি এই আঁচনিখন অব্যাহত ৰাখিম আৰু ইয়াৰ বাবে মই বাজেটত 108 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ এখোজ আগুৱাই আমি আপোন বাহন আঁচনিখন প্ৰৱৰ্তন কৰিছোঁ যাৰ যোগেৰে মটৰ গাড়ী ঋণৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে নতুনকৈ নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলেও 2% ঋণ ৰেহাই বিশেষ সুবিধা লাভ কৰিব মহিলা আৰু দিব্যাংগজনৰ বাবে ই 3%লৈ বৃদ্ধি কৰা হৈছে আৰু এই বিত্তীয় বৰ্ষত মই এই আঁচনিখনৰ কাৰণে 12 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ আমাৰ চৰকাৰে 2023 বৰ্ষটোত অসমৰ চাহৰ 200 বছৰীয়া জয়ন্তী উলহ মালহেৰে উদযাপন কৰিবলৈ বিচাৰিছে অসমৰ চাহক এটা ব্ৰেণ্ড হিচাপে প্ৰচাৰ কৰিবলৈ আৰু চাহ শ্ৰমিকসকলৰ চহকী সামাজিক সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰিবলৈ দেশৰ প্ৰধান মহানগৰসমূহৰ লগতে বিদেশতো আমি ৰোড শ্ব' আয়োজন কৰাৰ প্ৰস্তাৱ লৈছোঁ চাহ বাগিচাৰ ভূমিৰ সম্ভাৱনীয়তাসমূহ প্ৰয়োগ কৰাৰ বাবে মুকলি কৰা হৈছে আৰু কৃষি আৰু ইয়াৰ সহযোগী খণ্ডৰ বাবে ইয়াক ব্যৱহাৰ কৰা হ'ব অসমত অৰ্থডক্স চাহ আৰু বিশেষত্ব থকা চাহৰ উৎপাদনক উদগনি জনোৱাৰ অৰ্থে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ খনক অধিক শক্তিশালী কৰা হ'ব আৰু প্ৰতিশ্ৰুতি অনুযায়ী অৰ্থডক্স আৰু বিশেষত্ব থকা চাহৰ ৰাজ সাহায্যৰ পৰিমাণ প্ৰতি কিলো চাহৰ বিপৰীতে 7 টকাৰ পৰা 10 টকালৈ বৃদ্ধিৰ প্ৰক্ৰিয়া চলি আছে আৰু মই অসমৰ চাহৰ 200 বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে 2023-24 বিত্তীয় বৰ্ষত
প্ৰতি কিলো চাহৰ বিপৰীতে এই উৎপাদনৰ ৰাজসাহায্যৰ পৰিমাণ 12 টকাকৈ বৃদ্ধি কৰা হ'ব। মই এই আঁচনিৰ বাবে 100 কোটি টকা বাজেটত ধাৰ্য কৰিছোঁ। আমি গুজৰাটৰ খেল মহাকুম্ভৰ আৰ্হিত খেল মহাৰণ অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰিছোঁ। এই বৃহৎ ক্ৰীড়া অনুষ্ঠান হৈছে তৃণমূল পৰ্যায়ত জনসাধাৰণক জড়িত কৰি প্ৰতিভাৰ চিনাক্তকৰণৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে এক পদক্ষেপ। প্ৰতিযোগিতাসমূহ ৰাজহ গাঁও পৰ্যায়ৰ পৰা উন্নয়ন খণ্ড পৰ্যায়ত আৰম্ভণি কৰি তাৰ পিছত জিলা পৰ্যায়ত আৰু সৰ্বশেষত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানৰ বাবে 5টা খেলৰ বিভাগ চিনাক্ত কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰথম পৰ্যায়ত প্ৰতিখন গাঁৱক এই বছৰ 10,000 টকাকে দিয়া হ'ব। অধ্যক্ষ মহোদয়, সাংস্কৃতিক মহাসংগ্ৰামৰ অধীনত গাঁও অঞ্চলৰ সাংস্কৃতিক প্ৰতিভাসমূহ চিনাক্তকৰণ আৰু উৎসাহিত কৰিব বিচৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিখন ৰাজহ গাঁৱে 6টা শাখা যেনে জ্যোতি সংগীত, বিষ্ণু সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, জনজাতীয় নৃত্য আৰু বিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব আৰু গাঁৱৰ প্ৰতিযোগিতাৰ বিজয়ীসকলে উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ত নিজৰ মাজত প্ৰতিযোগিতাত নামিব আৰু সৰ্বশেষত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত ই সমাপ্ত হ'ব। আৰু এই বছৰ ইয়াৰ বাবে মই প্ৰতিখন ৰাজহ গাঁৱত 10,000 টকাকে মই আগবঢ়াইছোঁ। এই দুইটা পদক্ষেপৰ বাবে মই 60 কোটি টকা বাজেটত আবণ্টন কৰিছোঁ। গুৱাহাটী ঋণ ৰোধক বাস্তৱায়িত কৰিবৰ কাৰণে আমি যথেষ্টখিনি কষ্ট কৰি আছোঁ। এই প্ৰকল্পত খানাপাৰাৰ পৰা নাৰেংগীলৈ বাইহাটা চাৰিআলি, ডুমুনি চকী, কুৰুৱাৰ মাজেৰে 91 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ'ব, য'ত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নাৰংগীৰ সৈতে উত্তৰ পাৰৰ কুৰুৱা সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন 6 লেনযুক্ত দলঙো অন্তৰ্ভুক্ত কৰা হ'ব।